এই দুনিয়াৰ ভূস্বৰ্গ বুলি ক'লে আমাৰ মনলৈ এখন ঠাই আহে, সেয়া হৈছে কাশ্মীৰ। এই প্ৰকৃতিৰ অৰ্থাৎ এই বিশ্বৰ ৰাণী কোনখন ঠাই আপুনি জানেনে? সেয়া হৈছে আমাৰ এই সোণৰ অসম। অসমক এই বিশ্বৰ ৰাণী কিয় কোৱা হয়? ইয়াৰ ওপৰত এটা ভিডিঅ' অলৰেডি এই চেনেলত বহুদিন আগতে আপলোড কৰা হৈ গৈছে। ডিছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰি ভিডিঅ'টো চাব পাৰে আৰু আমি যে এই মহান ঠাইৰ অধিবাসী গৌৰৱ কৰিব পাৰে। আজি মই ক'বলৈ ওলাইছোঁ দিহিং পাটকাই অভয়াৰণ্যৰ বিষয়ে। যিবিলাকে দিহিং পাটকাই অভয়াৰণ্যৰ বিষয়ে জানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয়, আৰু যিয়ে নাজানে দিহিং পাটকাই বনাঞ্চল ক'ত অৱস্থিত আৰু কিয় বিখ্যাত তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আৰু যদি ইচ্ছা কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, কাৰণ এনেকুৱা বিভিন্ন নলেজফুল ভিডিঅ' এই চেনেলত প্ৰায়ে আপলোড কৰা হয়। চ' লেট এক্সপ্ল'ৰ দি ফুল ভিডিঅ'। দিহিং পাটকাই বনাঞ্চল অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। অৱশ্যে শিৱসাগৰৰ কিছু অঞ্চল এই বনাঞ্চলত সোমাই পৰিছে। উইকিপিডিয়াৰ ৰিপৰ্টছ অনুযায়ী এই বনাঞ্চলৰ মুঠ আয়তন হ'ল প্ৰায় 575 বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বনাঞ্চল আমাজনৰ লগত তুলনা কৰি এই দিহিং পাটকাই বনাঞ্চলক দি এমাজন অৱ দি ইষ্ট অৰ্থাৎ পূবৰ এমাজন বুলি আখ্যা দিয়া হৈছে। চিন্তা কৰক ইমান গুৰুত্বপূৰ্ণ এখন বনাঞ্চল এই অসমতে অৱস্থিত। 2004 চনৰ 13 জানুৱাৰী তাৰিখ মঙলবাৰে এই দিহিং পাটকাই বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়ে। এই বৃহৎ বনাঞ্চলখন সুদূৰ অৰুণাচলৰ তিৰপ আৰু চাংলা জিলা পৰ্যন্ত বিয়পি আছে। এই বনাঞ্চলখন সাধাৰণতে তিনিটা অংশৰে গঠিত। অংশকেইটা হৈছে জয়পুৰ, দিহিং নৈ আৰু ধীৰক ৰেইন ফৰেষ্ট। এই সমগ্ৰ অঞ্চল আগুৰি এই দিহিং পাটকাই বনাঞ্চলে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ক্ৰান্তীয় ৰেইন ফৰেষ্ট বুলি পৰিগণিত হৈছে। এই বনাঞ্চলখনত বছৰৰ 12 মাহৰ ভিতৰত 9 মাহে বৰষুণ হৈ থাকে বাবে ইয়াৰ জলবায়ু ঠাণ্ডা হৈ থাকে, খুব বেছি গৰম নপৰে। এই বনাঞ্চলত বহুতো মূল্যৱান গছ আছে, যেনে হলুং, মেকাই, ধুনা, উৰিয়াম, শলক, ডিমৰু ইত্যাদি। এই বৃহৎ বনাঞ্চলখন বিভিন্ন পশু পক্ষী জীৱ জন্তুৰ বাসস্থান। ইয়াত পোৱা বনৰীয়া জন্তুবোৰ হৈছে বাঘ, ভালুক, খৰপহু, বিভিন্ন প্ৰজাতিৰ বান্দৰ, সোণালী মেকুৰী ইত্যাদি। পক্ষীৰ ভিতৰত প্ৰায় 293 বিধ বিভিন্ন প্ৰজাতিৰ পক্ষীও এই বনাঞ্চলত এতিয়ালৈ পক্ষীবিদসকলে দেখিছে। সকলোতকৈ ইম্পৰ্টেণ্ট কথা এই যে এই মহাবিশ্বৰ পৰা সম্পূৰ্ণৰূপে লুপ্ত হৈ যাবলৈ ধৰা পাতি শগুন, দেওহাঁহ আৰু হাড়গিলাও এই বনাঞ্চলত খুব কম পৰিমাণে আছে। দিহিং পাটকাই বনাঞ্চল বিভিন্ন পৰ্যটকৰ আকৰ্ষণস্থলী। মুঠতে ক'বলৈ গ'লে বিভিন্ন জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এখন বৰ্ষাৰণ্য। এই বৰ্ষাৰণ্যবিলাক অৰ্থাৎ বিভিন্ন বনাঞ্চল এই কল কাৰখানাই বহি থকা যুগত খুব ইম্পৰ্টেণ্ট এখন ঠাই। এই জংঘলৰ পৰাই মানৱ জাতিৰ প্ৰাণৰ প্ৰাণ অক্সিজেন প্ৰডিউচ হয়। কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰি প্ৰকৃতিখন সুন্দৰ কৰি ৰাখে এই জংঘলে। বহুত হাজাৰ লাখ জীৱৰ বাসস্থান এই জংঘল। চোৰাং কাঠৰ ব্যৱসায়ৰ লগতে বিভিন্ন ইলিগেল কামৰ কাৰণে নিৰ্বিকাৰভাৱে গছ কটাৰ ফলত প্ৰকৃতিৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিছে ইয়াক মই বহলাই কোৱাৰ প্ৰয়োজন নাই। আপোনালোকে স্বচক্ষে দেখি আছে, জানি আছে। বৰ্তমান সময়ত মিডিয়াৰ ৰিপৰ্টছ অনুযায়ী এই অসম গৌৰৱ দিহিং পাটকাই বৰ্ষাৰণ্যত 98.59 হেক্টৰ ভূমিত চলিব এতিয়া মুক্ত কয়লা খনন প্ৰক্ৰিয়া। ইয়াৰ আগতেও ইলিগেল কয়লা খননৰ ফলত পাটকাই পৰ্বতমালা প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত। বনাঞ্চলৰ ভিতৰত যদি মুক্ত কয়লা খনন কাৰ্য চলায়, নিঃসন্দেহে এয়া দি এমাজন অৱ দি ইষ্ট আখ্যায়িত অসমৰ গৌৰৱ দিহিং পাটকাই হয়তো এদিন ইতিহাসৰ পাততে পোৱা যাব। চ' ছেভ দিহিং পাটকাই ৰেইন ফৰেষ্ট। জয় আই অসম।